Hello guys, welcome to my channel. Unazari সকলোকে উনাজাৰিলৈ বহুত স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। বহুত দিনৰ মূৰত আকৌ এটা ৰেচিপি ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। যেহেতু অকমান ঠাণ্ডা পৰিছে গতিকে ঠাণ্ডাৰ দিনত চাহৰ লগত খাব পৰাকৈ মই ৰেচিপিটো আপোনালোকৰ মাজত আগবঢ়াম। আশা কৰো সকলো ভাল পাব। সকলো বনাব জানে এই ৰেচিপিটো তথাপিতো মই শ্বেয়াৰ কৰিলে আপোনালোকৰ মাজত গতিকে বুজি নাব খুব বেছি দেৰি নকৰো ভিডিঅ'টি আৰম্ভ কৰোঁ। মই দুটা পিয়াজ লৈছো এইকেইটা কাটি লৈছো সৰু সৰুকৈ আৰু জলকীয়াখিনি কটাই আছে আগৰ পৰা সেইখিনি কাটি ল'ব ধুনীয়াকৈ মিহি মিহিকৈ কাটিব তাৰ পিছত মই ধনিয়াৰ পাত লৈছো অকমান আৰু এইখিনি সৰু সৰুকৈ কাটি দিছো তাৰ পিছত লৈছো মই বেচন আধা পেকেট লৈছো এই গোটেইখিনি আধা পেকেট লৈ ভালকৈ এবাৰ লৰাই দি তাত গোটেই বস্তুখিনি দি দিব আৰু মই ইয়াত অকমান ৰেড চিলি পাউডাৰ ইউজ কৰিম যদি আপোনালোকে ভাল নাপায় নিদিলেও কথা নাই এইখিনি মই দি দিলো তাৰ পিছত মই নিমখ দিছো আৰু অকমান ৰিফাইন তেল দি দিম তাত আৰু ইয়াৰ পিছত মই এচামুচ পিঠাগুড়ি দিম আৰু অকমান বেকিং সোডা ইউজ কৰিছো এইখিনি দি ভালকৈ মিহলাই ল'ব আৰু তাৰ পিছত লাহে লাহে পানীখিনি এড কৰি ল'ব ইয়াত মই অকমানকৈ পানী দি সবখিনি মিহলাই আছো নহলে হঠাৎ পনীয়া হৈ যাবৰ ভয় থাকে গতিকে অলপ অলপকৈ দি চাব যিখিনি লাগে এড কৰি যাব পানী মই ইয়াত আকৌ এচামুচ পিঠাগুড়ি এড কৰিলো মই অলপ লগা যেন অনুভৱ হ'ল সেইকাৰণে এড কৰি এইখিনিয়ে ভালকৈ মিহলাই দিলো এইখিনি প্ৰায় হৈয়ে গ'ল মিহলোৱা একদম ৰেডি গোটেই মিশ্ৰণখিনি ৰেডি হৈ গ'ল এতিয়া এটা কেৰাহী গৰম হ'ব দি তাত সৰহকৈ তেল দি ল'ব অকমান বেছি তেল হ'লে পকৰাকেইটা ভাল হয় গতিকে মই গৰম হোৱাৰ লগে লগে এটা এটাকৈ দি দিলো পকৰা আৰু এইখিনিতো জানে আপোনালোকে নিশ্চয় ঘৰত বনাই পাইছে গোটেইখিনি ভালকৈ অকমান ৰঙচুৱাকৈ ভাজি অলপ পালত কৰি দি থাকিলেই হ'ল গোটেইখিনি মই একে প্ৰচেছতে বনাইছো তথাপিতো মই ভিডিঅ'টিত দেখাইছো আপোনালোকে মন কৰিলে ইয়াত চুজিও এড কৰিব পাৰে চুজি এড কৰিলেও খুব ভাল লাগে খাই চুজি পিঠাগুড়ি ভাল লাগে গোটেইখিনিয়ে গতিকে বেলেগ বেলেগ প্ৰচেছত বনাব পাৰি আৰু ইচ্ছা কৰিলে আপোনালোকে গাজৰ তাৰপিছত পালেং শাক এইবিলাক কুটি কিনে একদম সৰুকৈ মিহিকৈ কুটি ধুনীয়াকৈ পকৰা বনাব পাৰে আৰু বন্ধাকবিও দিব পাৰে বন্ধাকবি দিটো খাই পাইছে মই ইয়াত বন্ধাকবি এড কৰা নাই মোৰ নাছিলে ঘৰত আপোনালোকেতো বেলেগ বেলেগ ধৰণে পকৰা বনাই থাকে আৰু এনেকৈ চাগে কোনোবাই হ'লেও বনাই পাইছে গতিকে নতুন নহ'ব চাগে আপোনালোকৰ কাৰণে তথাপিতো মই বনালো কাৰণে এবাৰ ভাবিলো শ্বেয়াৰ কৰি দিওঁ সেইকাৰণে মই ভিডিঅ'টি বনাই আপলোড কৰিলো এইখিনি মোৰ প্ৰায় হৈয়ে গ'ল আনফালে মই প্লেটিং কৰি আছো গোটেইখিনি পকৰা হৈয়ে গ'ল বিশেষ চেপত নাই বস্তুখিনি তথাপিতো হৈ যাব আৰু মই আনফালে এইখিনি হৈ যোৱাৰ পিছত চাহৰ কাৰণে যোগাৰ কৰি আছো গাখীৰ দিয়া চাহ বনাম বুলি ভাবিছো আৰু এইখিনি আদা ইলাইচি তাৰপিছত জালুকৰ গুটি কেইটামান আছে আৰু এইখিনি মোৰ প্লেটিং কৰা হৈ গ'ল চাওক
চাহৰ কথানো কি ক'ম, সকলোৱে বনাব জানে আৰু তথাপিতো মই একেলগে বনালোঁ, সেইকাৰণে চাই থাকক ভিডিঅ'টি। গাখীৰ দিয়া চাহ বোলে বেছিকৈ ঘুটি বা লৰাই বনালে বেছি সোৱাদ হয়, প্ৰমাণো পাইছোঁ দিয়কচোন মই, নোহোৱা নহয় কথাটি। এইখিনি আচলতে মই মছলা চাহ টাইপত বনাম বুলি ভাবিছোঁ, মানে বিশেষ মছলা নিদিওঁ, সুদা আদা ইলাচি আৰু অকণমান দিম, এই ব্লেক পেপাৰ 2টামান দিম, এইখিনিয়ে। গতিকে এইখিনি মই দি দিলোঁ এটা এটাকৈ চবখিনি উতাল আহিলে হৈ যাব ধুনীয়াকৈ, তেতিয়া ৰং ধৰিব আৰু ভাল হ'ব চাহখিনি খাবলৈ। মোৰ পকোৰা ৰেডি হৈ গ'ল আৰু চাহখিনি মই ছাৰ্ভ কৰি আছোঁ। আজিৰ ভিডিঅ'টিত মোৰ এই ৰেচিপিটোৱে আছিল পকোৰা আৰু চাহ। গতিকে আপোনালোকে যদি ভাল পালে নিশ্চয় ঘৰত ট্ৰাই কৰিব, আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ বহুকেইটা ভিডিঅ' দিয়া আছে মোৰ চেনেলত, যদি আপুনি নতুন তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'খিনি চাবলৈ নিশ্চয় নাপাহৰিব। গতিকে আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই।